সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এফালে ইয়াৰ মানুহজন এফালে যাবলৈ ওলাইছে। এতিয়া মই ভাত দি লওঁগৈ সকলোকে। ইয়াতে ওলাই আছে এতিয়া ভাত খাবলৈ সকলোকে দি দিছোঁ। খাই বৈ এয়া তেওঁ আৰু মা এফালে যাবলৈ ওলাইছে। এফালে এয়া মা দুজন টাউনলৈ যাবলৈ ওলাইছে। খাই বৈ গ'ল। তেওঁলোকক পঠাই লৈ মই ভাত খাই ঘৰটো ধুনীয়াকৈ মুচি লৈছোঁ। ল'ৰা স্কুলৰ পৰা আহিছে, তাক এতিয়া ভাত কেইটামান খুৱাই লওঁ। দেহা আহা। এইফালে আমাৰ গাজৰ হালোৱা প্ৰস্তুতি চলি আছে। অকণমান দেখাই দিওঁ। গাজৰ ৰুকি আছে। এইফালে অভি কেমেৰামেন। আপোনালোকৰ ৰেচিপি দি আছোঁ বাৰু। এইফালে মই চাহ বনাই আছোঁ। আমাৰ হালোৱা ৰেডি হৈ গ'ল। মই ৰেচিপি দিম বাৰু এটা বেলেগ এটা ভিডিঅ'। এফালে চাওকচোন। এয়া হালোৱা ৰেডি। এতিয়া খাই লওঁ সকলোৱে। খাই বৈ আজি মিটিঙলৈ ওলাইছোঁ। মিটিং আছে। এয়া আমি মিটিঙলৈ আহিছোঁ। স্কুলৰ ফিল্ডতে মিটিং পাতিছোঁ। এখন খগা হাইস্কুলখন পূবতেলাহী উচ্চ মাধ্যমিক বিদ্যালয়। এইফালে দেখা এখন পূবতেলাহী উচ্চ মাধ্যমিক বিদ্যালয়। এইফালে এই অংগনবাড়ী কেন্দ্ৰ, এইফালে নামঘৰ। এয়া আমাৰ বাইদেউসকল। এইফালে তেওঁলোকে গম নোপোৱাকৈ মই অকণমান ভিডিঅ' কৰি থৈছোঁ। দিয়া নাই চবৰে দি হ'ল, অকল মই পেণ্ডিং। সেইটো গ্ৰুপ আছে আমাৰ, চবৰে দি হ'ল, অকল মোৰ ভাগৰহে নাই। কিন্তু মই সেই পইচাটো নিদিয়ালৈকে, আৰু সেইটোতো একদম ছেকেণ্ড পাৰ্চেণ্ট, ফাৰ্ষ্ট পাৰ্চেণ্টটো মোক ক'লে ঘৰ আহি পোৱা সন্ধিয়াই হ'ল। আজিৰ দিনটো মৰমৰ উপহাৰটো আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ। এইটো দেখিছেনে বাৰু? তেওঁ মৰমতে দিয়া অকণমানিয়ে হওক লাগিলে। এইটো অকণমানি আঙুঠি এটা। কেনেকুৱা লাগিছে জনাবচোন দেই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। কাইলৈ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম।